Hello friends, welcome back to my YouTube channel JL Study Center. বন্ধুসকল, আজিৰ ভিডিঅ'টোত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ বিষয়ে আলোচনা কৰা হ'ব। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়? শুদ্ধ উত্তৰ হ'ল ভিটামিন ডি। নেক্সট প্ৰশ্ন, কিহৰ মাধ্যমত হৃৎপিণ্ডৰ পৰা তেজ দূৰলৈ যায়? শুদ্ধ উত্তৰ ধমনীৰ মাধ্যমত। মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা কিমান? উত্তৰ প্ৰায় 4000 নিযুত। পৰৱৰ্তী প্ৰশ্ন, ভিটামিন চিৰ আন এটা নাম কি? উত্তৰ এছকাৰ্বিক এচিড। প্ৰশ্ন নম্বৰ 5, ঘোঁৰাৰ দাঁত কেইটা? উত্তৰ মাইকী ঘোঁৰাৰ 36টা আৰু মতা ঘোঁৰাৰ 40টা। পৰৱৰ্তী প্ৰশ্ন, আটাইতকৈ দীৰ্ঘজীৱী প্ৰাণী কি? উত্তৰ কাছ। পৰৱৰ্তী প্ৰশ্ন, অধিক শিৰা থকা প্ৰাণী কি? শুদ্ধ উত্তৰ সাপ। পৰৱৰ্তী প্ৰশ্ন, বংশগতিৰ একক কি? উত্তৰ জিন। ৰাডাৰৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ ৰেডিঅ' ডিটেকশ্যন এণ্ড ৰেগিং। পানীৰ গভীৰতা জোখৰ একক কি? উত্তৰ ফেডাম। অক্সিজেনৰ গ্ৰাম আণৱিক ভৰ কিমান? উত্তৰ 32 গ্ৰাম। প্ৰশ্ন নম্বৰ 12, সুস্থ মানুহ এজনৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান? উত্তৰ প্ৰায় 37 ডিগ্ৰী চেলচিয়াছ, আৰু এইটো ফাৰেনহাইট কৰিলে 98.2 ডিগ্ৰী ফাৰেনহাইট। পৰৱৰ্তী প্ৰশ্ন, মানৱ দেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয়? উত্তৰ যকৃতত। সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লয়? উত্তৰ প্ৰায় 8 মিনিট। প্ৰশ্ন, চিমেণ্টৰ অত্যাৱশ্যকীয় উপাদানটো কি? উত্তৰ চূণশিল। মানুহৰ বৈজ্ঞানিক নাম কি? উত্তৰ হোমো চেপিয়ান। পৰৱৰ্তী প্ৰশ্ন, প্ৰাণীদেহত হৰম'ন সৃষ্টিকাৰী গ্ৰন্থিক কি বোলে? বা প্ৰাণীদেহত হৰম'ন সৃষ্টিকাৰী গ্ৰন্থিটোৰ নাম কি? উত্তৰ এণ্ড্ৰক্ৰাইন গ্ৰন্থি। উদ্ভিদৰ উচ্চ তাপ মাপক যন্ত্ৰটোৰ নাম কি? উত্তৰ আৰ্ক ইণ্ডিকেটৰ। পৰৱৰ্তী প্ৰশ্ন, মানৱ দেহত থকা ক্ৰম'জমৰ সংখ্যা কিমান? 23 যোৰ। উত্তৰ 23 যোৰ। প্ৰশ্ন, মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰ তেজ গ্ৰহণ কৰিব পাৰে? শুদ্ধ উত্তৰ AB। প্ৰশ্ন নম্বৰ 21, আটাইতকৈ সৰল প্ৰটিন কি? উত্তৰ গ্লাইচিন। প্ৰশ্ন, যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ নাম কি? উত্তৰ টিউবাৰকুলোচিছ বেক্টেৰিয়া। পৰৱৰ্তী প্ৰশ্ন, কোনটো মৌলৰ অভাৱত সাৰৰ বৃদ্ধি নাপায়? উত্তৰ ফছফৰাছ। প্ৰশ্ন নম্বৰ 24, মানুহৰ শৰীৰত কেইবিধ খনিজ পদাৰ্থ আছে? উত্তৰ 13 বিধ। পৰৱৰ্তী প্ৰশ্ন, পোহৰৰ গতিবেগ কিমান? উত্তৰ 3 লাখ কিলোমিটাৰ পাৰ ছেকেণ্ড। পৰৱৰ্তী প্ৰশ্ন, আপেক্ষিকবাদ মতবাদৰ জনক কোন আছিল? উত্তৰ এলবাৰ্ট আইনষ্টাইন। পৰৱৰ্তী প্ৰশ্ন, গাড়ীত কি দাপোন ব্যৱহাৰ কৰা হয়? উত্তৰ উত্তল দাপোন। নেক্সট প্ৰশ্ন, পটাছিয়াম নাইট্ৰেট কি কামৰ বাবে ব্যৱহাৰ হয়? উত্তৰ বাৰুদ বনোৱাৰ বাবে। নেক্সট প্ৰশ্ন, লুমেন কিহৰ একক?
লুমেন কিহৰ একক? উত্তৰ জ্যোতিৰ তীব্ৰতা বা পোহৰৰ তীব্ৰতাৰ একক। পৰৱৰ্তী প্ৰশ্ন, কেঁচুৰ চকু কেইটা? উত্তৰ কেঁচুৰ চকু নাই। পৰৱৰ্তী প্ৰশ্ন, ব্লেক হোল সিদ্ধান্ত কোনজন বিজ্ঞানীৰ আছিল? উত্তৰ এছ চন্দ্ৰশেখৰৰ। পৰৱৰ্তী প্ৰশ্ন, মৰীচিকা হোৱাৰ কাৰণ কি? উত্তৰ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ বাবে। সকলোতকৈ দহনশীল গেছ কি? উত্তৰ হাইড্ৰজেন। পৰৱৰ্তী প্ৰশ্ন, কি ধাতু তৰল অৱস্থাত থাকে? উত্তৰ পাৰা। নেক্সট প্ৰশ্ন, ইলেক্ট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি? উত্তৰ জে থমছন। পৰৱৰ্তী প্ৰশ্ন, আটাইতকৈ কোমল ধাতুবিধৰ নাম কি? উত্তৰ লিথিয়াম। ভাৰতৰ প্ৰথম পাৰমাণৱিক চুলাটোৰ নাম কি? উত্তৰ অপ্সৰা। পৰৱৰ্তী প্ৰশ্ন, আধুনিক ৰসায়ন বিজ্ঞানৰ জনক কোন? উত্তৰ এণ্টনি লেভচিয়াৰ। পৰৱৰ্তী প্ৰশ্ন, পায়ৰিয়া ৰোগে মানুহৰ শৰীৰত কোন অংশত অপকাৰ কৰে? উত্তৰ দাঁত। সৰ্বাধিক ব্যৱহাৰ কৰা ধাতুবিধ কি? উত্তৰ লো। নেক্সট প্ৰশ্ন, কেঞ্চাৰ ৰোগৰ চিকিৎসাত কি মৌল ব্যৱহাৰ কৰা হয়? উত্তৰ কোবাল্ট। পৰৱৰ্তী প্ৰশ্ন, কেঁচা ফল পকাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? উত্তৰ কাৰ্বাইড। পৰৱৰ্তী প্ৰশ্ন, প্ৰবাহিত পানী নাইবা কোনো দ্ৰৱ গতিৰ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি? উত্তৰ টেকোমিটাৰ। নিউটন কিহৰ একক? উত্তৰ এমকেএছ পদ্ধতিত বলৰ একক। পৰৱৰ্তী প্ৰশ্ন, ধাতুৰ টুকুৰা জোৰা লগাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? উত্তৰ এচিটিলিন। নেক্সট প্ৰশ্ন, এচি আৰু ডিচিৰ কাৰেণ্ট পাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? উত্তৰ ৰেক্টিফায়াৰ। পৰৱৰ্তী প্ৰশ্ন, কি পদ্ধতিত সূৰ্যৰ তাপ পৃথিৱীলৈ আহে? উত্তৰ বিকিৰণ পদ্ধতি। পৰৱৰ্তী প্ৰশ্ন, বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ এনিমোমিটাৰ। চিজিএছ পদ্ধতিত শক্তিৰ একক কি? উত্তৰ আৰ্ক। নেক্সট প্ৰশ্ন, পিতলত কি ধাতু থাকে? উত্তৰ তাম আৰু দস্তা। পৰৱৰ্তী প্ৰশ্ন, আটাইতকৈ বিষাক্ত মৌলবিধৰ নাম কি? উত্তৰ পটনিয়াম। পৰৱৰ্তী প্ৰশ্ন, পৰীক্ষামূলকভাৱে প্ৰথম ভূগৰ্ভত পৰমাণু বোমাৰ বিস্ফোৰণ ঘটোৱা দেশখনৰ নাম কি? উত্তৰ ব্ৰিটেইন। নেক্সট প্ৰশ্ন, আটাইতকৈ গধুৰ গেছীয় মৌলবিধ কি? উত্তৰ ৰেডন। পৰৱৰ্তী প্ৰশ্ন, বৰ্ষাৰ আৰম্ভণিতে মেঘৰ গাজনিত আকাশৰ পৰা নামি অহা বিদ্যুৎকৰণে মাটিৰ বুকুত কি এৰি দিয়ে? উত্তৰ নাইট্ৰজেন অক্সাইড। পৰৱৰ্তী প্ৰশ্ন, বিজুলী বাতিৰ ফিউজ তার প্ৰস্তুত কৰিবলৈ সাধাৰণতে কি পদাৰ্থ ব্যৱহাৰ কৰা হয়? উত্তৰ টিন আৰু সীহৰ ধাতু। বেঙুনীয়া সেৱাসুৰ কি? উত্তৰ বগা পোহৰত থকা 7টা ৰঙৰ সমষ্টি, যেনে বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সমুদ্ৰীয়া আৰু ৰঙা। এই গোটেইখিনি মিলি যদি শ্বৰ্টকাট ক'ব খোজো তেতিয়াহ'লে কোৱা হ'ব বেঙুনীয়া সেৱাসুৰ। পৰৱৰ্তী প্ৰশ্ন, অনাতাঁৰ যোগে প্ৰথম বাতৰি প্ৰেৰণ কৰা বিজ্ঞানীজনৰ নাম কি? উত্তৰ মাৰ্কনি। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম ছপাশাল স্থাপন কৰা ব্যক্তিজন কোন? উত্তৰ উইলিয়াম কেক্সটন। নেক্সট প্ৰশ্ন, চুম্বকে কি আকৰ্ষণ কৰে? উত্তৰ লো, নিকেল আৰু কোবাল্ট। পৰৱৰ্তী প্ৰশ্ন,
পদাৰ্থ বিজ্ঞানত প্ৰথম নোবেল বঁটা পোৱা বিজ্ঞানীজনৰ নাম কি? উত্তৰ উইলিয়াম বন্টজেন। পৰৱৰ্তী প্ৰশ্ন, ফ্ৰিজত ব্যৱহাৰ কৰা শীতল কাৰকবিধৰ নাম কি? উত্তৰ ফ্ৰিয়ন। নেক্সট প্ৰশ্ন, টিউবলাইটত নিয়ন গেছ প্ৰথম কোনে ব্যৱহাৰ কৰে? উত্তৰ ফৰাচী বিজ্ঞানী ক্লাইভে। পৰৱৰ্তী প্ৰশ্ন, কোনগৰাকী পদাৰ্থ বিজ্ঞানীয়ে নাজী বাহিনীৰ কবলৰ পৰা নিজৰ নোবেল বঁটা পদকটো ৰক্ষা কৰিবলৈ তাক এচিডত দ্ৰৱিত কৰি ৰাখি পিছত দ্ৰৱখিনিৰ পৰা পুনৰ পদকটো ঘূৰাই লৈছিল? উত্তৰ নিলছ ব'ৰ। পৰৱৰ্তী প্ৰশ্ন, হাতঘড়ীৰ প্ৰথম কেতিয়া ক'ত সাজি উলিওৱা হৈছিল? উত্তৰ 1790 চনত ছুইজাৰলেণ্ডত। পৰৱৰ্তী প্ৰশ্ন, উদ্ভিদৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ অক্সিজেন ক'ৰ পৰা আহে? উত্তৰ পানীৰ পৰা। আটাইতকৈ গধুৰ কাঠবিধৰ নাম কি? উত্তৰ ব্লেক আইৰণ উড। পৃথিৱীৰ বৃহত্তম অৰণ্যখনৰ নাম কি? উত্তৰ ৰাছিয়াৰ উত্তৰাঞ্চলত থকা টাইগা অৰণ্য। ইয়াৰ আয়তন প্ৰায় 290 কোটি হেক্টৰ। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ওখ গছজোপা কি? ই ক'ত অৱস্থিত? উত্তৰ কোলবেট উড, কেলিফৰ্ণিয়া। উচ্চতা প্ৰায় 3678 ফুট। পৰৱৰ্তী প্ৰশ্ন, বিশ্বত সৰ্বাধিক পৰিমাণে ব্যৱহাৰ হোৱা পাচলিবিধ কি? উত্তৰ পিঁয়াজ। পিঁয়াজ বিশ্বত সৰ্বাধিক পাচলি হিচাপে ব্যৱহাৰ কৰা হয়। পৃথিৱীৰ ভিতৰত সৰ্বাধিক অৰ্কিড থকা দেশখনৰ নাম কি? উত্তৰ কলম্বিয়া। পৰৱৰ্তী প্ৰশ্ন, উদ্ভিদৰ উচ্চতা মাপক যন্ত্ৰটোৰ নাম কি? উত্তৰ আৰ্ক ইণ্ডিকেটৰ। পতংগভোজী উদ্ভিদসমূহে পোক পতংগৰ দেহৰ পৰা কি আহৰণ কৰি লয়? উত্তৰ প্ৰটিন। পৰৱৰ্তী প্ৰশ্ন, কুঁহিয়াৰত থকা শৰ্কৰাবিধৰ নাম কি? উত্তৰ চক্ৰোজ। নেক্সট প্ৰশ্ন, সমতীৰা টেঙাৰ বাকলিৰ পৰা আহৰণ কৰা তেলবিধৰ নাম কি? উত্তৰ বাৰগাটি। এৰিতেল কি শিল্পৰ বাবে প্ৰয়োজনীয়? এৰিতেল কি শিল্পৰ বাবে প্ৰয়োজনীয়? উত্তৰ চামৰা শিল্প। পৰৱৰ্তী প্ৰশ্ন, কোনবোৰ উদ্ভিদে পোনপটীয়াকৈ বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন আহৰণ কৰিব পাৰে? উত্তৰ মাহজাতীয় উদ্ভিদে। পৰৱৰ্তী প্ৰশ্ন, আটাইতকৈ ডাঙৰ পাতৰ উদ্ভিদবোৰৰ নাম কি? উত্তৰ টালিপট। কোনবিধ গছে সৰ্বাধিক ভাল ফল দিয়ে? উত্তৰ নাচপতি। পৰৱৰ্তী প্ৰশ্ন, বিলাহী প্ৰকৃততে ফল নে পাচলি? উত্তৰ ফল। পৰৱৰ্তী প্ৰশ্ন, বিলাহীত থকা এচিড বিধৰ নাম কি? উত্তৰ এচিটিক এচিড। বন্ধুসকল, এয়া আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।